নমস্কাৰ, তোমালোক সকলোকে মোৰ ইউটিউব চেনেল গবজব আছামলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি অষ্টম শ্ৰেণী কোষ গঠন আৰু কাৰ্য এই পাঠ্য অনুশীলনী সকলোবোৰ কুৱেশ্যনৰ এনচাৰ কৰিম। যদি ভিডিঅ'টো ভাল লাগে তোমালোকে লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা যাতে মোৰ ভিডিঅ'সমূহ তোমালোকে পাই থাকা। 1 নম্বৰ কুৱেশ্যনটো তোমালোকক দিয়া আছে, তলৰ উক্তিবোৰ সত্য নে অসত্য চিনাক্ত কৰা। ক নম্বৰটো দিয়া আছে, এককোষী জীৱৰ দেহত এটা কোষ থাকে। তোমালোকে জানা যে যিবোৰ এককোষী জীৱৰ সেইবোৰ এটা কোষৰ দ্বাৰাই গঠিত হয়, গতিকে ক নম্বৰ উক্তিটো সত্য। খ নম্বৰটো দিয়া আছে, পেশী কোষবোৰ শাখাযুক্ত। তোমালোকে জানা যে পেশী কোষবোৰ সদ্যহতে শাখাযুক্ত নহয়, গতিকে ইয়াত দিয়া আছে পেশী কোষবোৰ শাখাযুক্ত, গতিকে এই উক্তিটো অসত্য। গ নম্বৰটো দিয়া আছে, এটা জীৱৰ মৌলিক জীৱিত একক হ'ল অংগ, গতিকে এই উক্তিটো অসত্য। ঘ নম্বৰটো দিয়া আছে, এমিবাৰ আকৃতি অনিয়মীয়া। তোমালোকে জানা যে এমিবাৰবোৰ সদ্যহতে অনিয়মীয়া আকৃতি হয়, গতিকে ঘ নম্বৰ উক্তিটো সত্য। 2 নম্বৰটো তোমালোকক দিয়া আছে, মানুহৰ স্নায়ুকোষৰ চিত্ৰ আঁকা। স্নায়ুকোষে কি কাম কৰে তাক লিখিব কৈছে। তোমালোকৰ পাঠৰ পৰা এই চিত্ৰটো সংগ্ৰহ কৰা হৈছে, গতিকে এনেদৰেই তোমালোকে স্নায়ুকোষৰ চিত্ৰটো আঁকিব পাৰিবা। আৰু তলত মই কামখিনি লিখি দিছোঁ। স্নায়ুকোষে সংকেত গ্ৰহণ আৰু প্ৰেৰণ কৰে। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক এই সংকেত যোগান ধৰে আৰু এনেদৰে দেহৰ বিভিন্ন অংগৰ মাজত সম্বন্ধ স্থাপন কৰে। এইবোৰে হৈছে স্নায়ুকোষৰ কাম। তোমালোকে এনেদৰে লিখিব পাৰিবা। এতিয়া 3 নম্বৰ কুৱেশ্যনটোত দিয়া আছে, তলত দিয়া বিষয়ৰ ওপৰত চমু টোকা লিখা। কোষ পৰশৰ ওপৰত তোমালোকক চমু টোকা লিখিব কৈছে। কোষ পৰশ হ'ল কোষাবৰণ আৰু কোষ কেন্দ্ৰৰ মাজত থকা জেলিৰ দৰে দ্ৰব্য। কোষৰ আন বহু উপাদান বা কোষাংগ কোষ পৰশত পোৱা যায়, সেইবোৰ হ'ল মাইটকণ্ড্ৰিয়া, গলগি বডি, ৰাবিজম ইত্যাদি। এতিয়া খ নম্বৰটো তোমালোকক দিয়া আছে, কোষ কেন্দ্ৰৰ বিষয়ে লিখিবলৈ এনেদৰে লিখিব পাৰিবা, ই জীৱৰ আটাইতকৈ প্ৰয়োজনীয় উপাদান। কোষ কেন্দ্ৰটো হৈছে জীৱৰ আটাইতকৈ প্ৰয়োজনীয় উপাদান। ই সাধাৰণতে গোলাকাৰ আৰু কোষৰ কেন্দ্ৰত অৱস্থিত। ইয়াক অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পাব পাৰি। এখন আৱৰণে কোষ কেন্দ্ৰক কোষ পৰশৰ পৰা পৃথক কৰিছে। এই আৱৰণখনক কোষ কেন্দ্ৰীয় আৱৰণ বোলে। এই আৱৰণখন বিন্ধাযুক্ত। ই কোষ পৰশ আৰু কোষ কেন্দ্ৰৰ মাজত পদাৰ্থৰ চলাচলত সহায় কৰে। কোষ কেন্দ্ৰৰ ভিতৰত অতি সৰু গোলাকাৰ অংশটোক অতিকোষ কেন্দ্ৰ বোলে। ক্ৰমজমৰ নামৰ পকোৱা সূতাৰ দৰে কিছুমান গঠন কোষ কেন্দ্ৰত থাকে। এইবোৰ জিন কঢ়িয়াই আৰু বংশানুক্ৰমে পোৱা গুণবোৰ পিতৃ মাতৃৰ পৰা সন্তানলৈ স্থানান্তৰিত হোৱাত সহায় কৰে। কোনে তোমালোকক কুৱেশ্যন এটা ইয়াত সুধিব পাৰে, বংশানুক্ৰমে পোৱা গুণবোৰ পিতৃ মাতৃৰ পৰা সন্তানলৈ স্থানান্তৰিত কৰাত কোনে সহায় কৰে? তোমালোকে সদায় মনত ৰাখিবা, ক্ৰমজমে সহায় কৰে। আৰু ক্ৰমজমবোৰ দেখিবলৈ কেনেকুৱা হয়? পকোৱা সূতাৰ দৰে হয়। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ গৈছোঁ। এই কুৱেশ্যনটো তোমালোকক দিয়া আছে, কোষৰ কোনটো অংশত কোষাংগবোৰ থাকে তাক সুধিছে। আমি জানো যে কোষৰ কোষ পৰশত কোষাংগবোৰ থাকে। 5 নম্বৰ কুৱেশ্যনটো তোমালোকক দিয়া আছে, প্ৰাণী আৰু উদ্ভিদৰ কোষৰ ছবি আঁকা। সিহঁতৰ মাজত 3টা পাৰ্থক্য উল্লেখ কৰিবলৈ দিছে। এই চিত্ৰটো তোমালোকক পাঠৰ পৰা লোৱা হৈছে আৰু এই চিত্ৰটো হৈছে প্ৰাণী আৰু উদ্ভিদৰ কোষ ছবি, গতিকে এনেদৰে তোমালোকে কিতাপৰ পৰা আঁকিব পাৰিবা। ইয়াৰ পৰাও চাই তোমালোকে আঁকিব পাৰিবা। গতিকে সিহঁতৰ মাজৰ 3টা পাৰ্থক্য তলত মই লিখি দিছোঁ, চোৱা। ক নম্বৰটো আছে, প্ৰাণী কোষত কোষবেৰ নাথাকে, কোষাবৰণ থাকে। তোমালোকে সদায় মনত ৰাখিবা, প্ৰাণী কোষত কোষবেৰ থাকে কিন্তু কোষবেৰ নাথাকে, প্ৰাণী কোষত কোষবেৰ নাথাকে কিন্তু কোষাবৰণ থাকে। কোষাবৰণবোৰ প্লাজমাৰে তৈয়াৰী থাকে। প্ৰাণী কোষৰ যিবোৰ কোষাবৰণ হয় সেইবোৰ কিহেৰে তৈয়াৰী? এইটো এটা কুৱেশ্যন দিব পাৰে। প্লাজমাৰে তৈয়াৰী। প্ৰাণী কোষৰ কোষাবৰণবোৰ প্লাজমাৰে তৈয়াৰী। আনহাতে উদ্ভিদ কোষত ডাঠ কোষবেৰ থাকে। কোষবেৰবোৰ চেলুলেজেৰে তৈয়াৰী থাকে আৰু উদ্ভিদ কোষবোৰ ডাঠ কোষবেৰে তৈয়াৰী হয় আৰু কোষবেৰবোৰ কিহেৰে তৈয়াৰ কৰে? চেলুলেজেৰে তৈয়াৰ হৈ থাকে। এতিয়া খ নম্বৰটো তোমালোকে এনেদৰে লিখিব পাৰিবা পাৰ্থক্য। প্ৰাণী কোষত প্লাস্টিড তথা ক্ল'ৰ'প্লাষ্ট পোৱা নাযায়, আনহাতে উদ্ভিদ কোষত প্লাস্টিড তথা ক্ল'ৰ'প্লাষ্ট পোৱা যায়। এইটোৱে আন এটা পাৰ্থক্য হয় প্ৰাণী কোষ আৰু উদ্ভিদ কোষৰ মাজত। এতিয়া গ নম্বৰটো চাওঁ, প্ৰাণী কোষত ভেকুৱল বা ৰগধানী নাথাকে বা সৰুকৈ থাকে, আনহাতে উদ্ভিদ কোষত ভেকুৱল বা ৰগধানী অতি ডাঙৰকৈ থাকে। এইবোৰে তেহেঁতৰ পাৰ্থক্য, এনেদৰে লিখিব পাৰিবা। এতিয়া নেক্সট 6 নম্বৰ কুৱেশ্যনটোলৈ গৈছোঁ। ইউকেৰিঅটছ আৰু প্ৰ'কেৰিঅটছৰ
মাজত পাৰ্থক্য উল্লেখ কৰা। এতিয়া উত্তৰটো এনেদৰে লিখিব পাৰিবা, ইউকেৰিঅটছ আৰু প্ৰ'কেৰিঅটছৰ মাজত পাৰ্থক্য হ'ল ইউকেৰিঅটছত সুসংগঠিত কোষকেন্দ্ৰ নাথাকে, প্ৰ'কেৰিঅটছত সুসংগঠিত কোষকেন্দ্ৰ নাথাকে। এতিয়া এইটো এটা পাৰ্থক্য সদায় মনত ৰাখিবা, ইউকেৰিঅটছত সুসংগঠিত কোষকেন্দ্ৰ থাকে, আনহাতে প্ৰ'কেৰিঅটছত সুসংগঠিত কোষকেন্দ্ৰ নাথাকে। আৰু ইউকেৰিঅটছত কোষকেন্দ্ৰীয় দ্ৰব্যসমূহ আৱৰণৰ মাজত থাকে, আনহাতে প্ৰ'কেৰিঅটছত কোষকেন্দ্ৰীয় দ্ৰব্যসমূহ আৱৰণ নোহোৱাকৈ থাকে। এইবোৰেই হৈছে সিহঁতৰ পাৰ্থক্য। আৰু এটা পাৰ্থক্য আছে, ইউকেৰিঅটছবোৰ উচ্চ পৰ্যায়ৰ প্ৰাণী দেহত পোৱা যায়। উদাহৰণস্বৰূপে গৰু, ম'হ, চৰাই, ছাগলী, মানুহ, সাপ আদিৰ দেহত পোৱা যায় কি ইউকেৰিঅটছ। আনহাতে প্ৰ'কেৰিঅটছবোৰ নিম্ন খাপৰ প্ৰাণী দেহত পোৱা যায়। উদাহৰণস্বৰূপে নীল শেলাই আৰু সেউজ শেলাই, বেক্টেৰিয়া আদিৰ দেহত কি পোৱা যায় প্ৰ'কেৰিঅটছবোৰ। এতিয়া নেক্সট কুৱেশ্যনটোলৈ গৈছোঁ, কোষৰ কোনটো অংশত ক্ৰম'জম পোৱা যায়, সিহঁতৰ কামবোৰ উল্লেখ কৰা। আমি জানো কোষৰ কোষকেন্দ্ৰত ক্ৰম'জমসমূহ পোৱা যায়। ক্ৰম'জম গাত জিন থাকে, এই জিনে এটা পুৰুষৰ পৰা পৰৱৰ্তী পুৰুষলৈ চৰিত্ৰ বহন কৰে। এইটোৱে হৈছে ইয়াৰ কাম, এইটো মনত ৰাখিবা। এতিয়া 8 নম্বৰ কুৱেশ্যনটোলৈ গৈছোঁ। 8 নম্বৰ কুৱেশ্যনটো আছে, কোষ জীৱৰ মৌলিক গঠনগত একক ব্যাখ্যা কৰা। এইটো ব্যাখ্যা কৰিবলৈ দিছে যে কোষ জীৱৰ মৌলিক গঠনগত একক। এইটো এনেদৰে ব্যাখ্যা কৰিবা, জীৱৰ দেহৰ গঠনত ভাগ লোৱা ক্ষুদ্ৰাতি ক্ষুদ্ৰ অংশ হ'ল কোষ। জীৱবোৰ বিভিন্ন প্ৰজাতিৰ হ'লেও সকলোবোৰ জীৱদেহত কিন্তু কোষেৰে গঠিত। এটা জীৱৰ কোষবেৰ একেধৰণৰ। দেৱাল এখন বনোৱাত যিদৰে একেই ধৰণৰ ইটা লগাই সম্পূৰ্ণ দেৱালখন বনোৱা হয়, তেনেদৰে একেধৰণৰ কোষেও একেটা জীৱদেহৰ সৃষ্টি কৰে। গতিকে কোষক জীৱদেহ গঠনৰ মৌলিক একক বোলা হয়। জীৱৰ সকলোবোৰ কাৰ্য কোষৰ কোষাংগসমূহৰ দ্বাৰাই পৰিচালিত হয়। এটা জীৱকোষবোৰ একেই, কিন্তু আন এটা জীৱৰ কোষৰ আকৃতিৰ লগত নিমিলে। কোষবোৰৰ গঠন অতি জটিল। এনেদৰে তোমালোকে লিখিব পাৰিবা। এনেদৰে ব্যাখ্যা কৰিলে তোমালোকে সম্পূৰ্ণ মাৰ্ক পাবলৈ সক্ষম হ'বা। এতিয়া 9 নম্বৰ কুৱেশ্যনটোলৈ গৈছোঁ। 9 নম্বৰ কুৱেশ্যনটো তোমালোকক আছে, কিয় হৰিতকণা মাথো উদ্ভিদৰ কোষতহে পোৱা যায়, ব্যাখ্যা কৰিবলৈ দিছে। উদ্ভিদৰ কোষত যে হৰিতকণা থাকে, কিয়নো উদ্ভিদতহে এই কোষটো পোৱা যায় তাক ব্যাখ্যা কৰিবলৈ দিছে। এনেদৰে লিখিবা, উদ্ভিদবোৰ তাৰ সেউজীয়া পাতত থকা হৰিতকণাৰ সহায়ত নিজৰ খাদ্য নিজেই তৈয়াৰ কৰে, প্ৰাণীয়ে নকৰে। প্ৰাণীয়ে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি নলয়, কিন্তু উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি লয়। সেইকাৰণে হৰিতকণাটো সেউজীয়া পাতত থাকে উদ্ভিদৰ, সেইটো কথা ইয়াক বুজাবলৈ চেষ্টা কৰিছে। এতিয়া নেক্সট চাম, উদ্ভিদৰ খাদ্য তৈয়াৰ কৰা প্ৰক্ৰিয়াক আমি কি বোলো, সালোকসংশ্লেষণ বোলো। উদ্ভিদৰ পাতত সালোকসংশ্লেষণৰ বাবে প্ৰয়োজনীয় হৰিতকণা তাৰ পাতত থকা কোষপৰশত সিঁচৰিত হৈ থকা প্লাষ্টিডত থাকে। যদি হৰিতকণা নাথাকিলহেঁতেন তেন্তে উদ্ভিদে সালোকসংশ্লেষণ ঘটাব নোৱাৰিলহেঁতেন। সেইবাবে উদ্ভিদৰ কোষত হৰিতকণা থাকে। অৰ্থাৎ খাদ্য প্ৰস্তুত দেহত নকৰে বাবে প্ৰাণীয়ে খাদ্য প্ৰস্তুত দেহত নকৰে বাবে প্ৰাণী দেহত হৰিতকণা নাথাকে। ইয়াৰ পৰা এটাই বুজিলোঁ যে উদ্ভিদে নিজেই খাদ্য প্ৰস্তুত কৰিবৰ বাবে উদ্ভিদৰ হৰিতকণা প্ৰয়োজন হ'বই। সেইকাৰণে হৰিতকণা উদ্ভিদৰ পাতত, সেউজীয়া পাতত থাকে, কিন্তু প্ৰাণীয়ে আনৰ ওপৰত নিৰ্ভৰ কৰে খাদ্যৰ বাবে, সেইবাবে নিজে প্ৰস্তুত নকৰাৰ বাবে প্ৰাণী দেহত হৰিতকণা নাথাকে। এতিয়া 10 নম্বৰ কুৱেশ্যনটোলৈ গৈছোঁ। তলৰ শব্দৰ সাঁথৰ সম্পূৰ্ণ কৰিবলৈ দিছে। 1 নম্বৰটো দিয়া আছে, কোষকেন্দ্ৰত থকা পকোৱা সূতা সদৃশ গঠনৰ উপাদান। আমি জানো যে তাৰ নাম হৈছে ক্ৰম'জম। 2 নম্বৰটো আছে, কোষাৱৰণ আৰু কোষকেন্দ্ৰৰ মাজত থকা জেলিৰ দৰে দ্ৰব্য, সেইবোৰক আমি কি বুলি কওঁ, কোষপৰশ। 3 নম্বৰটো আছে, পাতৰ কোষৰ কোষপৰশত থকা ৰঙীন পদাৰ্থ, আমি তাক কি বুলি কওঁ, প্লাষ্টিড বুলি কওঁ। আৰু 4 নম্বৰটো আছে, এবিধ কোষীয় জীৱ, তাৰ নাম কি হৈছে এমিবা। কোষপৰশত থকা খালী ঠাই বিশিষ্ট গঠন, সেইটোক আমি কি বুলি কওঁ, কোষপৰশত থকা খালী ঠাই বিশিষ্ট গঠন। তাক কোনে উদ্ভাৱন কৰিছিল, ৰবাৰ্ট
হওক। এতিয়া কুৱেশ্যনবোৰ ইমানেই আছিল। যদি ভাল লাগিলে তোমালোকে লাইক কৰি দিবা আৰু এনেকৈ তোমালোকৰ আগৰ যিবোৰ চেপ্টাৰ আছে তাৰ সকলোবোৰ কুৱেশ্যনৰ এনচাৰ কৰি যাবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ ইমানেই ভিডিঅ'টো আছিলে। ধন্যবাদ।